যদি মই তোমালোকক কওঁ আহি থকা সময়ত এআই আমাৰ জব ৰিপ্লেচ কৰিব পাৰে তেতিয়া তোমালোকৰ কেনেকুৱা লাগিব ফটো এডিটিং গ্ৰাফিক্স ডিজাইনিং আমাৰ এইবিলাক কাম কৰোঁতে য'ত আগত 4-5 ঘণ্টা সময় লাগিছিল এতিয়া সেই কাম এআই 2-3 মিনিটৰ ভিতৰতে কৰি দিয়ে গান বনাব লাগে লিৰিক্স লিখি কেনেকুৱা টাইপৰ গান লাগে সিলেক্ট কৰি জেনাৰেটৰ টিপি দিলে হ'ল গান ৰেডি হৈ যায় অফিসৰ কাম আৰু ডাঙৰ ক্যালকুলেশন সেকেন্ডত কৰি দিব পাৰে ভাবি বহুত আচৰিত লাগে কিন্তু যদি আমি এআই ৰেষ্টখনত নিজকে বহুত পিছত ৰাখো তেন্তে আহি থকা সময়ত এআই আমাক ৰিপ্লেচ কৰোতে বেছি সময় নালাগিব আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰতো কাম 1950 চনৰ পৰাই ষ্টাৰ্ট হৈ গৈছিল কিন্তু অপেন এআই নামৰ কোম্পানীটোৱে যেতিয়া নিজৰ এআই এটা লঞ্চ কৰিছিল GPT 3.5 মডেলত তেতিয়াৰ পৰাই মানে এআই মানুহৰ মাজত বহুত পপুলাৰ হৈছিল আৰু ইমান পপুলাৰ হৈছিল য'ত ফেচবুকৰ 1 মিলিয়ন ইউজাৰ বেজ হওঁতে 10 মাহ সময় লাগিছিল টুইটাৰৰ 24 মাহ লাগিছিল আৰু তাৰ তুলনাত চাব গ'লে ChatGPTৰ মাত্ৰ 5 দিনতে 1 মিলিয়ন ইউজাৰ কমপ্লিট হৈ গৈছিল আৰ্টিফিশিয়াল ইন্টেলিজেন্স শৰ্টত ক'ব গ'লে এআই যদি তুমি ইউজ কৰিব নাজানা তেনেহ'লে এআই ইউজ কৰিব জানা মানুহ এজনৰ তুলনাত তোমালোকে বহুত পিছ পৰি আছা ইউটিউবৰ কাৰণে স্ক্ৰিপ্ট লিখা ইংলিছ লিখা তাৰপিছত ফটো এডিটিং তাৰপিছত ভিডিঅ' এডিটিং ক'ব গ'লে যিকোনো কামত আজিৰ দিনত এআই ব্যৱহাৰ হৈ আছে বৰ্তমান সময়ত এআই শিকা ইমানে দৰকাৰ হৈ গৈছে যে এতিয়া যেনেকৈ কৰবাত কাম কৰিব গ'লে কম্পিউটাৰ এপ্লিকেশ্যন জানো নে নাজানো খুদে ঠিক তেনেকৈ কেইদিনমান পিছত যদি আমি কাম চাব যাওঁ ক'ৰবাত যদি কাম কৰিবৰ কাৰণে কাম চাব যাওঁ তেতিয়া সুধিব এআই জানা নে নাজানা হয়তো আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কথা শুনি বহুতে ভাবিব পাৰে তাই ইয়াৰ ওপৰতো ভিডিঅ' চাই নেকি তাতকৈ মই হেই গাইজ ৱেলকাম টু মাই নিউ ভ্লগছ বুলি কোৱা ভিডিঅ' এটাই চাওঁ কিন্তু এআই এটা এনেকুৱা বস্তু যদি আপুনি এতিয়াই ইয়াক ভালকৈ ইউজ কৰিব জানি লয় ই আপোনাৰ মানে জীৱনটো সলনি কৰিব পাৰে বাহিৰৰ মানুহে এআই ইউজ কৰি ইউটিউবত ভিডিঅ' বনাই লাখ টকা ইনকামো কৰি আছে আৰু আমাৰ অসমত সব নহয় কিছুমানে ষ্টাৰ্ট কিহেৰে কৰে হেই গাইজ ৱেলকাম টু মাই নিউ ভ্লগছ আৰু এআই এনেকুৱা এটা টপিক যাৰ ওপৰত মানে অসমীয়াত মই এটা ভাল এক্সপ্লেনেশ্যন ভিডিঅ' পোৱা নাই আৰু এআইৰ যিটো পাৱাৰ আমাৰ অসমৰ মানুহে প্ৰায়ভাগে ভালকৈ এতিয়াও গমেই পোৱা নাই বৰ্তমান সময়ত এআই বুলি কোৱাৰ লগে লগে মানে মেক্সিমামৰে মনত এটা শব্দই আহে ChatGPT কাৰণ ChatGPT এনেকুৱা এটা টুল যাৰ ইউজ কৰি আমি যিকোনো কাম বহুত সহজতে কৰিব পাৰোঁ এক্সাম্পলৰ কাৰণে ধৰি ল'লো মই এটা গান এটা লিখিব লাগে বা ChatGPTত যাই লিখি দিলে হ'ল তাৰপিছত লগে গান এটা লিৰিক্স লিখা হৈ যাব যদি কওঁ মই অসমৰ ইতিহাসৰ ওপৰত ইউটিউবত ভিডিঅ' এটা বনাম তাৰ কাৰণে মোক স্ক্ৰিপ্ট এটা লাগে ইয়াত লিখি দিলে হ'ল লগে স্ক্ৰিপ্ট ৰেডি হৈ যাব ইয়াত আপোনালোকে যিকোনো কুৱেশ্যন সোধা আৰু ChatGPTৰ পৰা এনেকুৱা এনচাৰ মানে আৰু এনেকুৱা এনচাৰ আৰু কাৰেক্ট এনচাৰ আহে তাত এনেকুৱা লাগিব আপোনাৰ যে আপুনি কোনোবা মানে বহুত ইণ্টেলিজেণ্ট মানুহৰ লগত কথা পাতি আছে যদি আপোনালোক কোনোবা ল'ৰা ছোৱালীৰ পেৰেণ্টছ হয় আৰু আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক ChatGPT বা এআই কেনেকৈ ইউজ কৰিব পাৰি শিকাই দিব পাৰে তেনেহ'লে বাকী ষ্টুডেণ্টৰ তুলনাত আপোনাৰ ল'ৰা ছোৱালীয়ে এটা ষ্টেপ সদায় ওপৰতে থাকিব ChatGPT কেনেকুৱা বস্তু এক্সাম্পল দিব গ'লে আইৰণ মেন চিনেমাখন যে আছে আৰু আইৰণ মেন চিনেমাখনত টনি ষ্টাৰ্কৰ লগত যে জাৰ্ভিছ আছিল ঠিক তেনেকৈ আপোনালোকৰ পকেটতো তেনেকুৱা এটা প্ৰগ্ৰেম লৈ ঘূৰি থকা বুলি ক'ব পাৰি এআই যিহেতু ইমান ইণ্টেলিজেণ্ট এআই যিকোনো কাম মানুহৰ তুলনাত বহুত কম সময়ৰ ভিতৰত কৰিব পাৰে যাৰ ফলত মানে মানুহৰ জবতো বহুত ইম্পেক্ট পৰি আছে ChatGPTৰ পপুলাৰিটি দেখি বেলেগ ডাঙৰ কোম্পানীবিলাকেও নিজৰ এআই মডেল বনোৱাত লাগি গৈছে গুগলৰ জেমিনাই আৰু মাইক্ৰ'ছফ্টৰ কোপাইলট ফেচবুকৰ মেটা এআই ইমান এআই মডেল হোৱাৰ পিছত কি হৈছে মানুহে নিজৰ জববিলাক হেৰুৱাই আছে আৰু এফালে এআইৰ কাৰণে য'ত মানুহে জব হেৰুৱাই আছে আনফালে নতুন জব ওলাইও আছে যেনে আপোনাৰ এআই স্পেচিয়েলিষ্ট আৰু প্ৰম্পট ইঞ্জিনিয়াৰ কাৰণ এআইত কিবা এটা কৰিবৰ কাৰণে আমি এটা কিবা প্ৰম্পট দিব লাগে মানে ইনষ্ট্ৰাকশ্যন এটা দিব লাগে তাৰ পিছতহে এআই কাম কৰে সেইকাৰণে এতিয়াৰ পৰা এআই ইউজ কৰাটো ভালকৈ শিকি লোৱা যাতে ফিউচাৰত তোমাৰ জবত কোনো ধৰণৰ এফেক্ট নপৰে ইয়াৰ পৰাই এতিয়া এআই বুলি ক'লে সকলো ChatGPTতে শেষ হৈ নাযায় 11 লেবছ এনেকুৱা এটা টুল য'ত আমি আল্ট্ৰা ৰিয়েলিষ্টিক ভইচ জেনেৰেট কৰিব পাৰোঁ মানে যাৰ ইউজ কৰি আমি মুখ নেদেখুৱাকৈ এটা ইউটিউব চেনেল বনাই তাৰ পৰাও পইচা ইনকাম কৰিব পাৰোঁ ইউটিউবত এনেকুৱা বহুত চেনেল এক্সাম্পল আছে য'ত এআই ভইচ ইউজ কৰি লাখ ছাবস্ক্ৰাইবাৰ বনাই লৈছে অকল 11 লেবছে নহয় কিছুমান এনেকুৱা এআই টুলো আছে য'ত আপোনাৰ দৰে চেম ভইচ বনাই আপোনাৰ পৰিয়ালৰ লগত স্কেমাৰবিলাকে স্কেম কৰিব পাৰে সেইকাৰণে এআই ইউজ কৰিব নাজানিলেও এআইৰ বিষয়ে জানাটো বহুত দৰকাৰ কাৰণ আপুনি যদি এআইৰ বিষয়ে নাজানে তেনেহ'লে আপোনাৰ লগতো এনেকুৱা স্কেম হওঁতে বেছি টাইম নালাগে আৰু কিছুমান এআই টুল আছে যেনে চুনো এআই য'ত তাৰ লিৰিক্স এটা লিখি দিলে হ'ল লিৰিক্সটো লিখি দিয়াৰ পিছত কেনেকুৱা গান লাগে বলিউড টাইপ লাগে নে বলিউড ৰোমেণ্টিক টাইপ লাগে বা চিলেক্ট কৰি জেনেৰেট কৰি দিয়াৰ পিছত
পিছতে এটা বলিউড টাইপৰ লাগে যিকোনো ধৰণৰ গান আহি যাব আৰু যদি ভাবিছা মোক গান নালাগে অকল বিটেই লাগে সেই বিটটো কেনেকুৱা ধৰণৰ লাগে এটা লিখি দিলে হ'ল বাছ প্ৰম্পট এটা লিখি দিলে হ'ল তেনেকুৱা ধৰণৰ বিট এটা পাই যাবা লগে লগে বিট এটা পাই যাবা সেই বিটটোত নিজৰ গানো বনাব পাৰিবা পিছত আৰু এনেকুৱা লাখ লাখ AI টুল আছে যাৰ বিষয়ে মানে ক'লে ভিডিঅ'টো বহুত লম্বা হৈ যায়ে থাকিব কাৰণ সদায় নতুন নতুন এটা AI মডেল আহিয়ে আছে আৰু সদায় নতুন নতুন টুলো আহি আছে বেলেগ বেলেগ আৰু AI যিমান ইউজফুল হ'ব পাৰে সিমান ডেঞ্জাৰাছো হ'ব পাৰে কাৰণ এতিয়াই মই ভিডিঅ'টো বনাই থাকোঁতে ৰিচাৰ্চ কৰি আছিলোঁ আৰু অলপ চাই আছিলোঁ মানে ইয়াৰ বিষয়ে অলপ চাই আছিলোঁ চাই থাকোঁতে যোৱাকালি নে পৰহিৰে এটা নিউজ পালোঁ যে এৰি নে এৰাই নামৰ কিবা এটা চাইনাত আৰু AI বেছড ৰবট এটাই লগৰ 15টা ৰবটৰ লগত মানে মানুহৰ নিচিনাকৈ কথা পাতি সিহঁতে যিটো কাম কৰি আছিল সেই কামটো এৰিবলৈ কনভিন্স কৰি আছিল আৰু গুগলৰ যিটো AI মডেল আছে জেমিনি তাত 2 দিনমান আগত মানে কোনোবাই সুধি আছিল সঁচা নে মিছা কিবা কুৱেশ্যন সুধি থকাৰ পিছত তাৰ পৰা ৰেছপন্স কি আহিল তোমালোকৰ এই মানুহৰ এই পৃথিৱীত দৰকাৰ নাই তোমালোকে মানে তাত লিখি দিছে যে প্লিজ ডাই আৰু তেনেকুৱা বহুত এক্সাম্পল আছে য'ত মানে AI কৈছে যে ফিউচাৰত কেতিয়াবা AI মানুহক ধ্বংস কৰিব আৰু ইয়াৰ এইটো বাছ আৰম্ভণিয়ে হৈছে ফিউচাৰত আৰু বহুত কিমান কি আহি ঠিক নাই আৰু নতুন নতুন বস্তু আহি থাকিব আৰু সেইবাবে নিজকেও মানে সময়ৰ লগত আগবঢ়াই লৈ যাই থাকিব লাগিব আৰু যদি ChatGPT কেনেকৈ ইউজ কৰিব পাৰি আৰু কেনেকৈ ChatGPT প্ৰম্পট দিব লাগে ইয়াৰ ওপৰত ভিডিঅ' বনাব লাগে তলত কমেণ্ট এটা কৰি দিবা যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা আৰু যদি ভিডিঅ'টো বেয়া লাগিছে তেতিয়াহ'লে ডিছলাইক কৰি দিবা আৰু যদি এনেকুৱা ভিডিঅ' পাই থাকিব খোজা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা